মই নজনাকে তুমি হলা লগৰ এজনী, চকুতে টিপি চাৱনী, মাতিম তোমাক কি বুলি জোনালিলে জানমণি, উৰে ৰাতি উজাগৰে যায়, থাকিবনে কাষতে সদায়। সেইটো কচুগুটি নহয়নে? হয় ছাৰ। চাওঁ এইপিনে আছোন। তই স্কুলে নগৈ ৰাস্তাই ৰাস্তাই গান গাই ফুৰিছ যে? ছাৰ, আজি আমাৰ ঘৰৰ ওচৰতে বিয়া এখন আছিলে, তাতে বৰ ধুনীয়া ছোৱালী এজনী দেখিলো, সেইকাৰণে ফূৰ্তিতে গান গাই আহিছো ছাৰ। স্কুলে নগৈ বিয়া খাই ফুৰিছ তই? বাৰু তই স্কুলেতো নগলিয়ে, এতিয়া মোক ইয়াতে কবিতা এটা শুনোৱাচোন। ছাৰ, স্কুলৰ কিতাপৰ কবিতাটো সদায় শুনি আছে, আজি মই নিজে এটা কবিতা লিখিছো, সেইটোকে আপুনি শুনকচোন। বাৰু শুনাচোন, কি কবিতা শুনি চাওঁচোন মই এবাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী কচুগুটি গগৈ, মই এটি কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম শিখৰ আৰু চিগনেচাৰ। কবিতাটোৰ নামটো শুনিব খাটাৰা কবিতা হ'ব চাগে। গা 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 সোনকালে গা, শিখৰ আৰু চিগনেচাৰ, গা গা সোনকালে গা। শিখৰ খা চিগনেচাৰ খা, কেঞ্চাৰ ৰোগত পৰি যা, মাটি বেচিবি ঘৰ বেচিবি, বিদেশত গৈ চিকিৎসা কৰিবি, তিৰোতা এৰিবি সন্তান এৰিবি, সকলোকে নিগমে মৰিবি, ঘৰে ঘৰে যাব কাম কৰিব, বাটত এদিন কাহি পাতিব, তই মৰিবি ভালে কৰিবি, ঘৰৰ পৰিয়ালক কষ্ট দিবি। তই বৰ খাটাৰা কবিতা গাই দিলি দেই। ভালছে যে ডাঙৰ হলে আৰু পাৰিবি। থেংক ইউ ছাৰ। বাৰু এতিয়া সোনকালে ঘৰলৈ যা, কাইলৈ আকৌ স্কুল যাবি, কৰবাত আকৌ গাঁৱত বিয়া খাই ঘূৰি নুফুৰিবি। হ'ব ছাৰ, যাওঁ তেতিয়া। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়া এটা লাইক কৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, তেতিয়া আমাৰ আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আহি থাকিবলৈ আপোনালোকে দেখিবলৈ পাব। ধন্যবাদ, আজিলৈ ইমানেই।